ডিম্পুৱে কি ক'বা জীৱনটো যদি আকৌ নতুনকৈ আৰম্ভ কৰিলাহেঁতেন? মোৰ বাৰু জীৱনৰ ওপৰত ইমান অভিজ্ঞতা নাই, হ'লেও বৰ্তমান মানে এনেকুৱা লাগিছে যে আমি ইমান চিৰিয়াছ হ'ব নালাগে। কাৰণ কৰোণা আহি পিনে কেনেকুৱা কৰি পেলালে মানুহৰ জীৱনটো যে কিমান মানে মৃত্যু এতিয়া সহজ বুলি কয়, সঁচাকৈ যে সহজ। তো সেনেকুৱাকৈ দীক্ষদাই কোৱাৰ দৰে হাঁহি ফূৰ্তি কৰি থাকিব লাগে। বেছি টকা পইচা, কাৰণ আমি বহুত টকা পইচা ইনকাম কৰিলোঁ, ইনকাম কৰি মাটি চাটি ঘৰ চৰ চব কৰি পিনে লাষ্টত মৰি আছোঁ। তাৰ মানে কি একো নহ'ল, একোৱে নহ'ল না। তো মোৰ মতে যিখিনি আমি ইনকাম কৰোঁ সেইখিনি যাতে আমি অলপমান উপভোগো কৰোঁ, উপভোগো কৰোঁ, আৰু যাতে সেনেকুৱাকৈ হাঁহি ফূৰ্তি কৰি যাতে মৰাৰ সময়ত আমি ক'ব পাৰোঁ যে ভাল লাগিল, কিবা এটা পালোঁ, এটা চব কৰি আহিছোঁ যে ছাৰ মই যাবলৈ ৰেডি, বিৰাট ভাল লাগিল, কিবা এটা যাতে ভাল লাগিল। কিন্তু যদি আপুনি টকা পইচা ইনকাম কৰি গুৱাহাটীখনত ফ্লেট চেট কিনি মাটি বাৰী কিনি দে আৰু মৰো দে, সেইখন খাওক, যোনে খাই খাব, এইটো কি হ'ল? আপুনি ল'ৰা ছোৱালীৰ জীৱনটো বৰবাদ কৰি দিলে, তেওঁলোকে একো নকৰিব, আপোনাৰ ইনকামত বহি বাগৰি খাব। তো সেইকাৰণে নিজে ইনকাম কৰি মোৰ মতে নিজে অলপ এনজয় কৰিব লাগে, আৰু ইমান চিৰিয়াছলি ল'ব নালাগে। যেনেকুৱাকৈ জীৱনে আগুৱাই লৈ গৈছে সেনেকুৱাকৈ বেকা বেকি হৈ গৈ থাকিব লাগে।